আপোনালোক এটা বস্তু দেখাম দেই পুৰা ধুনীয়াকৈ ওলাইছে না একদম ক'ব লাগব গৈ আছোঁ মই চাব গৈ আছোঁ আপোনালোকক দেখাই আছোঁ পুৰা দৌৰি গৈছোঁ ৰে ভাই দৌৰিছোঁ পুৰা দেখাইছোঁ দেই সেই চালা হেল্ল' ভাইসকল ৱেলকাম টু মাই ইউটিউব চেনেল আজ এ ব্লগ আপোনালোকে নিশ্চয়কৈ মোৰ চেনেল চাব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে প্লিজ কমেণ্টো কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোক অলপ মৰম আশীৰ্বাদ দি দিব দেই আকৌ ভিডিঅ'টো থাকিব লাগে পুৰা এক্সাইটেড আৰু পুৰা এক্সাইটেড হ'ব গৈ আছে মানে আৰু পুৰা চাই থাকক দেই ভিডিঅ'টো দৌৰিছোঁ পুৰা দেখাইছোঁ দেই সেই চালা এইয়া কি দিছে ৰে চাওক ভাইসকল কেনেকুৱা লাগছে পুৰা ভাল লাগছে না এইটোতো ৰামধেনুৱে এইফালে খেতি কৰি আছে এয়া পুৰা বগা হৈ গৈছে মাটি অলপ দিন পিছত পুৰা আৰু সেউজীয়া লগা হ'ব পুৰা একদম এনেকুৱা লগাব এয়া বিধান এইফালে আছে সূৰ্যটো পুৰা দিছে একদম কোবাই নৰি মানে কেতিয়াবা হঠাতে বৰষুণ দিয়ে হঠাতে মানে আৰু সেই ৰূপ দিয়ে সেনেকুৱাই আছে মানে আৰু কি ক'ম এইখনে আমাৰ গাঁও আৰু এইখনে গাঁও মজা বৰষুণটো এৰাৰ পিছত মানে চাবাই মজা লাগে একদম পুৰা কালাৰফুল হৈ যায় না এই আকাশখন চাবলৈ একদম মজা লাগে এই চাওক পুৰা কি মজা লাগছে এটা এইফালে ভৈ ৰুই আছে ৰোৱনীয়ে এইফালে সোণালীও ৰুই আছে তাৰপিছত আমাৰো হাল বাই আছে ট্ৰেক্টৰেদি কালি আমিও মানে মাটি উঠাম কালি এটা নতুন ব্লগ এটা হ'ব ভাল লাগব আপোনালোকে ছাপোৰ্ট দিব দেই পুৰা একদম চাব ভিডিঅ'বিলাক পুৰা ভাল ভিডিঅ' বনাই চেষ্টা কৰিম আৰু এতিয়া জছ অলপ বেলেগ জছ হৈছেতো সেইকাৰণে পুৰা ভাবিছোঁ মানে পুৰা ভিডিঅ'ই বনাম পুৰা একদম এয়া ৰোৱনী এখন কিবা খাবৰ কাৰণে কিয় লৈ আহিছে এয়া কি এয়া লিবু টেঙা আৰু কিবা জলকীয়া আছে এতিয়া আছে পানী কলহটোত তেনেকাই আৰু এই খেতি কৰি জীৱন আৰু বেলেগ নাই চাওক পুৰা মজা এটা ভিউ চাওক পুৰা মজা এটা ভিউ এয়া সৌন্দৰ্যটো দেখুৱাবৰ কাৰণে মোৰ মানে পুৰা এয়াৰ মানে বৰষুণ এৰাৰ পিছত সৌন্দৰ্য দেখুৱাবৰ কাৰণে পুৰা দৌৰি দিছোঁ মোবাইলটো ল'বা একচুৱেলি মই মোবাইলটো অনা নাছিলোঁ মানে থৈ আহিছিলোঁ মোবাইলটো মানে বিধান বাগান থ'ব লগা কাৰণে চ' তেনেকৈ আৰু দৌৰি দিছোঁ আৰু এইটো সৌন্দৰ্যটো দেখুৱাবৰ কাৰণে আপোনালোকক এটা কি মজা এটা সৌন্দৰ্য হয়নে নহয় প্লিজ কমেণ্ট কৰি জনাই দিব কিবা এটা সৌন্দৰ্য চাই লওক পুৰা মজা আৰু কাষেদি আহিছে পুৰা নদীৰ মানে আমি দং বুলি কওঁ আমি বেলেগ নকওঁ দেই ভাই বেলেগ কোৱা মানে আমি দঙে বুলি কওঁ যিহেতুকে গাঁৱলীয়া মানুহ আমি দঙে বুলি কওঁ বেলেগ নাই আৰু বেলেগ নকওঁৱে দঙে এয়া মজা এটা আপোনালোকক দেখুৱাই দিম পুৰা এইফালেও মানে দেখুৱাই জুম কৰি দেখাইছোঁ এই ৰাস্তাত চক পুৰা প্ৰায় এইটো সৌন্দৰ্যটো মানে প্ৰায়ভাগ নোলায় আৰু বৰষুণটো এৰাৰ পিছত মানে এনেকৈ ওলায় আৰু প্ৰায়ভাগে মানে বৰষুণটো দিলেও নোলায় বাৰু এই ৰ'দটো আহিব লাগিব তেতিয়াহে মানে ৰামধেনুখনে ওলায় চ' মানে ৰামধেনুখন শেষ হ'ব হ'ল মোৰো মানে অলপ কাম চামগিলা আছে কৰি লওঁ চ' ফ্ৰেণ্ডসকল এতিয়া মই মানে অলপ বিধান বাগান লৈ যাওঁ তাৰপিছত আৰু ৰাতি হ'বতো এতিয়া কেইটা বাজিল এতিয়া মানে 4:30মান বাজিল চাগে মানে আবেলি সন্ধিয়া সেইকাৰণে মানে এতিয়া লৈ যাব লাগে এই বিধানবিলাক আছে আমাৰ পুৰা পাৰিবাৰিকে থৈ দিছোঁ একদম পুৰা বিধান এই পুৰা বিধান কালি মানে পুৰা পিয়াক দিম আমি এই মাটিখিনিতে পুৰা পিয়াক দিম চ' তেনেকৈ আৰু তেনেকৈ থাকিব লাগে কালি এটা নতুন ব্লগ মই বনাবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোক দেখাবৰ কাৰণে চেষ্টা কৰিম এতিয়া মানে ব্লগটো ইমানতে আছে সমাপ্ত কৰোঁ মানে আৰু কিছুমান লৈ যাব লাগে নহ'লে আৰু জানে আৰু কি ক'ম আৰু যিহেতুকে বিয়া বাৰু কৰাইছোঁ আৰু তেতিয়াকালি খাব লাগিব চ' সেইটো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সেইটো প্লিজ লাইক আৰু কমেণ্টটো মাৰি দিব দেই এতিয়া ৰাখিছোঁ বাই বাই